নমস্কাৰ বন্ধুসকল, অৰুণোদয় 3.0 আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবেদন কৰা সকলৰ বাবে আহিছে এটা নতুন আপডেট। যিহেতু আপোনালোকে জানেই যে অৰুণোদয় আঁচনিৰ ধন 17 ছেপ্টেম্বৰত মুকলি কৰা তাৰ আগতে আপোনালোকলৈ এটা নতুন আপডেট আহিছে। আপোনালোকে কৰিব লাগিব কেইটামান কাম, নহলে কিন্তু আপোনালোকৰ এই আঁচনিত নাম থকাৰ পাছতো এই আঁচনিৰ ধন লাভ নকৰিব। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চেংচন হৈ থকা ঘৰসমূহো অহা অক্টোবৰ মাহৰ ভিতৰত এই আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব। এই দুয়োখন আঁচনিৰ ধন লাভ কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিহেতু 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ অধীনত লাখ লাখ নতুন হিতাধিকাৰীয়ে এই আঁচনিৰ ধন 1250 টকাকৈ লাভ কৰিব। কিন্তু এই আঁচনিৰ ধন নতুন নিয়মৰ দ্বাৰা অৰ্থাৎ ডিবিটিৰ জৰিয়তে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব। এক্টিভ হৈ থাকিব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰি থব লাগিব। কিন্তু বহুতো লোকে বেংকলৈ গৈ লিংক কৰিছিল যদিও বহুতো সৰু সৰু ভুলৰ বাবে তেওঁলোকৰ লিংক কৰা নহ'ল। আপোনাৰো আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক এক্টিভ হৈ আছে নে ইনএক্টিভ হৈ আছে চেক কৰিবৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে পাৰিব। মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনালোকে নিজৰ মোবাইলতে চেক কৰি ল'ব পাৰিব। চেক কৰিবৰ কাৰণে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু সাৰ্চ বাৰত মাই আধাৰ টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছত প্ৰথম যোনটো লিংক পাব এই লিংকটোত ক্লিক কৰিব, মাই আধাৰ লগইন। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ফিংগাৰপ্ৰিণ্ট এটা দিয়া আছে, তাৰ তলত লগইন অপশ্যন আছে, আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো আৰু তলত কেপচা এটা দিয়া আছে, এই কেপচাটো বহুৱাব আৰু লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ বহুৱাই লগইন অপশ্যনত ক্লিক কৰিব। লগইন কৰাৰ পাছত আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে দেখিব পাইছে বেংক সিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা আছে নে নাই সম্পূৰ্ণ ডিটেইলছ ওলাই পৰিব। ইয়াত আপোনালোকে বেংকৰ একাউণ্ট নাম্বাৰ আৰু বেংকৰ নামটো চাব পাৰিব আৰু লগতে তলত এক্টিভ দেখাই থাকিব। কিন্তু যিসকলৰ আধাৰ সিডিং কৰা নাই তেওঁলোকে কোনো ধৰণৰ একাউণ্ট নাম্বাৰ দেখা নাপায় আৰু তেওঁলোকৰ তলত ইনএক্টিভ দেখাই থাকিব। যিসকলৰ এক্টিভ দেখাই আছে অৰ্থাৎ আধাৰ সিডিং কমপ্লিট হৈ আছে তেওঁলোকে যিকোনো চৰকাৰী আঁচনিৰ ধন ডিবিটিৰ জৰিয়তে লাভ কৰিব পাৰিব আৰু যিসকলৰ বৰ্তমানো ইনএক্টিভ হৈ আছে তেওঁলোকে অতি সোনকালে বেংকত গৈ আধাৰ সিডিং কৰাই লওক, অৰ্থাৎ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই লওক। নহ'লে কিন্তু আপোনালোকে অৰুণোদয়ৰ লগতে যিকোনো চৰকাৰী আঁচনিৰ ধন লাভ নকৰিব। কাৰণ কি হ'ল, আজিকালি চৰকাৰে প্ৰায় যিকোনো আঁচনিৰ ধন ডিবিটিৰ জৰিয়তে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। তাৰ কাৰণে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক হৈ পৰিছে। আৰু যদিহে ভিডিঅ'টোত কিবা বুজি পোৱাত অসুবিধা পালে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। লগতে এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ।